দিহিং পাটকাই বেছি দিন নাথাকিব আৰু যিটো হিচাপত দল সংগঠনে প্ৰকৃতিপ্ৰেমীয়ে দিহিং পাটকাই লৈ যেনেকৈ চিঞৰিছিলে আমি এতিয়া কিন্তু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষণা হোৱাৰ পিছৰ পৰা আমি চিঞৰিবলৈ দেখা নাই চিঞৰা আৰু যিটো হিচাপত মানে বন ধ্বংস হৈ আছে। বহুত ডাঙৰ দেখোন দেই। আমি বৰ্তমান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজত সোমাই আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ যে ইয়াৰ পিছফালে আমাৰ যিজোপা গছ আছে সেইজোপা কাটিলে। গছৰো প্ৰাণ আছে বুলি কয়। এওঁলোকৰ ইমান বছৰীয়া তপস্যাৰ অন্তত ইমান ডাঙৰ হৈছিলে, মানুহক অক্সিজেন দিবলৈ সক্ষম হৈছিলে। গোটেই বনাঞ্চলখনৰ পশু পক্ষীৰ পৰা আদি কৰি জীৱ জন্তুসকলক আশ্ৰয় দিয়াৰ উপৰিও ফল মূল দিবলৈ সক্ষম হৈছিল। এইজোপা শিলিখা গছ, ইমান ডাঙৰ শিলিখা গছ এজোপা কাটি দিলে কিমান বছৰ পৰিক্ৰমাৰ মূৰত ইমান ডাঙৰ হৈছিলে সেইটো আমি চিন্তিবলগীয়া কথা। ধ্বংসযজ্ঞ যি হৈ আছে সেয়া আজিৰ নহয়। আমি বিগত কেইবামাহো ধৰি এই বনাঞ্চলত ঘূৰি ফুৰিছোঁ ইফালে সিফালে। আমি বন ধ্বংসযজ্ঞ দেখিছোঁ আৰু বিভিন্ন ভিডিঅ' লোৱা হৈছে আৰু বিভিন্নজনক সোধা হৈছে এই বিষয়ে। DFকো সোধা হৈছিল, তাৰ উপৰিও আমাৰ যিজন ৰেঞ্জাৰ আছে লক্ষীকান্ত বৰুৱা তেওঁকো সোধা হৈছিল, কিন্তু তেওঁলোকে অলপ দায়িত্ব হৰা আৰু পাল মৰা কথা কৈয়ে সামৰি থৈছে যেন লাগিছে। কাৰণ সেই দীঘলীয়া অভিযোগৰ পিছতো কিয় আজি এই বন ধ্বংসযজ্ঞ হৈ আছে, কিয় হ'ব পাইছে এই বিষয়ে মই নাজানো। আজি মোৰ প্ৰায় ইয়াতে 18-20 মাহমান হ'ল। 20 মাহত মইতো ইয়াতে কোনো তেনেকুৱা 2 নম্বৰ কাৰোবাৰ ইয়াতে দেখা নাই আৰু কৰিবলৈও দিয়া নাই তাক। আৰু কোনো ইয়াত গছ কটা বা কিবা ভিতৰৰ পৰা এনেকৈ গছ নিয়া এনেকুৱা কোনো ইয়াত চুৰি কাৰোবাৰ হোৱা নাই। ইয়াত দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত ডিগবৈ ৰেঞ্জ চৰাইপুং ৰেঞ্জৰ ওচৰতেই যাতেকৈ নিচেই কাষতেই গছ কটা হৈছে। এইবোৰ ধৰণে গছ কাটি ইয়াত ধ্বংস কৰিছে। আপোনালোকক আজি দেখুৱাবলৈ পাই আমি সঁচা অৰ্থত আমি দুখ প্ৰকাশ কৰিছোঁ যে এজোপা গছ, এজন মূল্যৱান গছ কিমান নিঠৰুভাৱে নিৰ্দয়ভাৱে কাটি তেওঁলোকে ধ্বংস কৰিব পাৰে। চৰাইপুং বনাঞ্চলৰ যি আঞ্চলিক বিষয়া আছে সেই বিষয়াজনৰ বিৰুদ্ধে আমি তেখেতক অভিযোগ দিছোঁ। যিহেতু ইমান দিনৰ পৰা আমি যি গছ গছনি কটা ধ্বংস বিনষ্ট হৈছে সেই সম্পৰ্কে তেওঁলোকে কিন্তু যিটো ব্যৱস্থা ল'ব লাগিছিলে সেই ব্যৱস্থা নোলোৱাৰ কাৰণে আজি চোৰাং চিকাৰীয়ে আজি মেচিন লৈ পিনে আজি বনাঞ্চলৰ ভিতৰত গছ কাটি একে ৰাতিয়ে আমি ট্ৰাকত উঠাই লৈ গৈছে। এই বিষয়ে আমি অৰণ্যৰ ভিতৰত সোমাই থকা জাগ্ৰত প্ৰহৰী, যাক সেউ সৈনিক বুলি কোৱা হয়, তেওঁলোকৰ পৰা জানিব খুজিম যে এই প্ৰক্ৰিয়াটো কিমান দিনৰ পৰা চলি আছে। আপোনালোকে সেউ সৈনিক হিচাপে ইয়াত কিমান দিনৰ পৰা আছে? আমি 2014 চনৰ পৰা আমি ইয়াত কাম কৰি আছিলোঁ। মানে আমাৰ ল'ৰাবিলাকক ইয়াত অন্তৰ্ভুক্ত হৈ আছিলে। যিহেতু মানে এটা পৰিয়াল চলিবৰ কাৰণে যি প্ৰাপ্য দৰকাৰ হয়, প্ৰাপ্য নথকাৰ কাৰণে আমাৰ ল'ৰাবিলাকৰ অৰ্থৰ অভাৱৰ কাৰণে বহুত ল'ৰা মানে এই নিয়োজিত বাহিনীটোৰ পৰা মানে ফালৈ কাটি থাকিবলগীয়া হৈছে। সেই বিষয়ত মানে বন ধ্বংসৰ সুযোগ লৈ বন বিষয়াৰ লগত মিলি মানে মিতিৰালি কৰি অবৈধ যি কাৰ্যকলাপ চলাই আছে ইয়াত, মানে যিবিলাক মানে দুষ্কৃতিকাৰীয়ে মানে বন্যপ্ৰাণী হত্যাৰ লগতে মানে বন ধ্বংস কাৰ্যকলাপ ইয়াত অব্যাহত ৰাখিছে। এইটো গতিত যদি বন ধ্বংস মানে চলিবলৈ হয় দিহিং পাটকাই বেছি দিন নাথাকিব আৰু যিটো হিচাপত দল সংগঠনে প্ৰকৃতিপ্ৰেমীয়ে দিহিং পাটকাই লৈ যেনেকৈ চিঞৰিছিলে আমি এতিয়া কিন্তু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষণা হোৱাৰ পিছৰ পৰা আমি চিঞৰিবলৈ দেখা নাই চিঞৰা আৰু যিটো হিচাপত মানে বন ধ্বংস হৈ আছে সেইটো বিষয়েও মানে চিঞৰা আমি দেখা নাই। সেইকাৰণে সকলো প্ৰকৃতিপ্ৰেমীৰ লগতে দল সংগঠনে সকলোৱে মাত মাতিব লাগে, সেইটো আমি বিচাৰিছোঁ। আৰু এই চৰাইপুঙত থকা বন বিষয়াজনে অতি শীঘ্ৰে ইয়াৰ পৰা বদলীকৰণ কৰিব লাগে, নহ'লে যে বন ধ্বংস আৰু ইয়াত বাঢ়িব সেইটো নিশ্চিত। আপোনালোকৰ যিটো সেউ সৈনিক এইটো কেনেকুৱা ধৰণৰকৈ আপোনালোকে ইয়াত কাম আৰম্ভ কৰিছিলে? আমি সেউ সৈনিক আমাৰ 20জনীয়া এটা গ্ৰুপ আছিলে। আমাৰ 20জনীয়া ড্ৰেছ পোছাকৰ পৰা আমাৰ চব আছিলে। আমাৰ কিন্তু গাড়ী চাৰি আমাৰ তেনেকৈ নাছিলে। আমি ডিউটি মাৰিবলৈ আমি তেনেকৈ আমি সোমাই ডিউটি মাৰি আছিলোঁ। বিভিন্ন জেগাত আমি মানে দুৰ্গম অঞ্চলত সোমাই দুষ্কৃতিকাৰীয়ে যেনেকৈ বন ধ্বংস কৰে আমি লগ পাওঁগৈ, আমি খবৰ পাওঁ, আমাৰ মানুহ আছে তেনেকৈ আমাক মেছেজ দিয়ে আমুক হৈছে তামুকত আমি তেনেকৈ পাই মানে আমি মানে ৰোধ কৰি আছিলোঁ। তেনেকৈ আমাৰ একো ব্যৱস্থা নোহোৱাৰ কাৰণে আমি আমাৰ কিছুমান ল'ৰাই ফালৈ কাটি মানে থাকিবলগীয়া হৈছে। এতিয়াও মানে আছে, মানে আহিব, কিন্তু
কিন্তু মানে অৰ্থ অভাৱৰ কাৰণে মানে অলপমান মানে বিৰতি লোৱাৰ নিচিনা মানে থাকিবলগীয়া নিচিনা হৈছে। আপোনালোকৰ সেউজ সৈনিক এইটো চৰকাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰা হৈছিল নহয় জানো? চৰকাৰী ফালে হয়। চৰকাৰী ফালৰ পৰা যিহেতু চৰকাৰী ব্যৱস্থাত যিটো যিমান সংখ্যক বনকৰ্মী থাকিব লাগে, যিমান সংখ্যক কৰ্মীয়ে এই বনাঞ্চল ৰক্ষাৰ কাৰণে ঘূৰিব লাগে, সেই সংখ্যক বনকৰ্মী নোহোৱাৰ কাৰণে সেউজ সৈনিক যিটো কনচেপ্ট লোৱা হৈছিলে আমি ভাবোঁ যে সেইটো বহুত সফল হৈছিল। কিন্তু তেওঁলোকক যিটো মিনিমাম ছাপৰ্ট এমাউণ্ট দিব লাগে মাহেকত চলিবৰ কাৰণে, সেইটো নিদিয়াৰ কাৰণে আজি বন ধ্বংসযোগ্য হ'বলৈ আৰম্ভ কৰিছে। ইমান ডাঙৰ এখন বনাঞ্চল, এই বনাঞ্চলখন যদি ৰক্ষা নকৰে, এমাজন অফ ইষ্ট কোৱাৰ অৰ্থ কি থাকিব? আগতেও এনেকুৱা ধৰণৰ ঘটনা হৈছে, আগতেও আমি আহিছোঁ, তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনালোকে এইটো ক্ষেত্ৰত ষ্টাফ কম বুলি সদায় কৈ আহিছে, এই ক্ষেত্ৰত আপোনালোকে কিবা এটা সুদূৰ প্ৰসাৰী পদক্ষেপ ল'ব? নাই, এইটো ওপৰৰ বিষয়াবৰ্গৰহে জানিব। ইয়াতে ষ্টাফৰ নিযুক্তি মানে এপইণ্টমেণ্ট আছিলে, সেউজ বাহিনীওতো আপোনালোকে ভালদৰে লগাব পাৰিলেহেঁতেন। সেউজ বাহিনীটো একচুৱেলি এতিয়া মানে চব মানুহৰ মানে ইয়াতে বিনা বেতনত থাকিব লাগে, ইয়াৰ পৰা কোনো পইচা পাতি নাপায়, এনে এটা গঠন কৰা এটা বাহিনী আছিলে। সেই বাহিনীটো মানে কি হ'ল, এতিয়া নিজৰ পেটৰ সংসাৰৰ কাৰণেতো সদায় ইয়াতে ডিউটি কৰিব নোৱাৰে, যাব লাগিব নিজৰ ইনকামৰ কাৰণে, পৰিয়াল পোহপালনৰ কথা আছে। সেইটো বহুত ডাঙৰ কথা। এই বিষয়ে মই আমাৰ ওচৰত এজন জ্যেষ্ঠ সাংবাদিক আছে, তেওঁৰ নাম হৈছে ইদুল গগৈ। তেখেতৰ পৰা জানিব খুজিম যে এই বনাঞ্চলটো আগতে কেনেকুৱা আছিলে আৰু বৰ্তমান কেনেকুৱা পৰ্যায় পাইছেগৈ। আচলতে এইখন হৈছে এটা সময়ত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য আছিল। সেই সময়ছোৱাত ইয়াৰ মাটিকালি নিৰ্ধাৰণ কৰি দিছিল চৰকাৰীভাৱে 111.19 বৰ্গ কিলোমিটাৰ। যেতিয়া পূৰ্ব আমাজনত কয়লা খনন চলিছিল, তেতিয়া ছ'চিয়েল মিডিয়াৰ যোগেদি যথেষ্ট প্ৰচাৰ কাৰ্য ৰোধ হ'ব লাগে বুলি প্ৰতিবাদ সাব্যস্ত হৈছিল, আৰু এই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে গোটেই বিষয় প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দৃষ্টি নিক্ষেপ কৰিবলৈ সমৰ্থ হৈছিল। তাৰ লগে লগে সম্প্ৰতি এই যোনখন দিহিং পাটকাই বৰ্ষাৰণ্য আছে, বৰ্তমান এই দিহিং পাটকাই বৰ্ষাৰণ্যখন দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰিছে অসম চৰকাৰে। গতিকে এই অসম চৰকাৰে উন্নীত কৰাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমান মাটিকালি হৈছে 231.65 কিলোমিটাৰ ইতিমধ্যে তেওঁলোকে নিৰ্ধাৰণ কৰি দিছে। গতিকে এই যিখন চিৰসেউজীয়া বৰ্ষাৰণ্য আছিল, এই চিৰসেউজীয়া বৰ্ষাৰণ্যৰ পূৰ্ব যি সেউজীয়াৰ বৰ্ষাৰণ্য আছিল, গছ গছনিয়ে অপূৰ্বভাৱে ঠাচ খাই আছিল, আৰু যিবিলাক প্ৰকাণ্ড মূল্যৱান গছ, হলক, জামুক আদিকে ধৰি যিবিলাক প্ৰকাণ্ড গছ আমি পূৰ্বতে দেখিবলৈ পাইছিলোঁ, কিন্তু আজিৰ তাৰিখত সেই গছবিলাক আমি দেখিবলৈ পোৱা নাই। ইয়াৰ অন্যতম কাৰণ হৈছে গোটেই হাবিখনত, গোটেই জংঘলখনত বিভিন্ন সময়ত দুষ্ট চক্ৰই সোমাই তহিলং দি এমূৰৰ পৰা গছ ধ্বংস কৰি আহিছে, আৰু গছ ধ্বংস কৰাৰ লগে লগেই এজোপা গছ কটাৰ লগে লগে ইয়াত আশে পাশে থকা বহুতো গছ মৃত্যুমুখলৈ তেওঁলোকে ঠেলি দিছে। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰৰ এটা বিয়াগম বিভাগ আছে, সেইটো হৈছে বন বিভাগ। এই বন বিভাগে বন ধ্বংস ৰোধ কৰাৰ ক্ষেত্ৰত যিদৰে গুৰুত্ব সহকাৰে ল'ব লাগে, কিন্তু সেই গুৰুত্ব এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বুকুত আমি লোৱা দেখা নাই। গতিকে এনেদৰে যদি দিহিং পাটকাই বৰ্ষাৰণ্যৰ বুকুত অবাধ গতিত যদি বন ধ্বংস চলি থাকে, তেতিয়া দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ যিটো সৌন্দৰ্য বা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ যিটো গৰিমা থাকিব লাগে, সেই গৰিমাটো নিশ্চয় এটা দিনত ইয়াৰ গৰিমা শেষ হৈ যাব, আৰু বন ধ্বংসৰ কাৰ্যসূচী চলাই লগাৰ লগে লগে এই বৰ্ষাৰণ্যৰ এছিয়া মহাদেশৰ অন্যতম হৈছে। ইয়াত বিভিন্ন জীৱ জন্তু আদিকে ধৰি বসবাস কৰি থাকে, আৰু সেই বসবাস কৰা জীৱ জন্তুৰ তেওঁলোকৰ বুকুলৈ এতিয়া শংখ নামি আহিছে। গতিকে এই বন ধ্বংস যদি ৰোধ কৰিব নোৱাৰোঁ, আৰু বন ধ্বংস ৰোধ কৰিব যদি বন ধ্বংস ৰোধ নহয়, তেতিয়া এই দিহিং পাটকাই বুকুত থকা যিবিলাক জীৱ জন্তু আছে জনাঞ্চললৈ ওলাই যাব, আৰু জনাঞ্চললৈ ওলাই যোৱাৰ লগে লগে তেওঁলোকৰ বাঘ আৰু হাতী মানুহৰ মাজত সংঘাত সৃষ্টি হৈ আহিছে। তেতিয়া 85 মান বয়স আছিলে, ঠাণ্ডা দিন, পুহমহীয়া, মাঘমহীয়া আছিলে, মাঘমহীয়া পুহমহীয়া। তাৰপিছতে কি হ'ল, ফেব্ৰুৱাৰী মাহৰ ঘটনা, ৰাতি 3:30 বজাত এনেকুৱা বজাত ভঁৰালৰ এটা আছে ভিতৰতে মেৰ নিচিনা, তাতে গুটি ধান ভৰাই থয়, তাৰ তলতে শুই আছিলে খেৰ পাৰি, বাপেক বুঢ়া মানুহ, 85 মান হ'ব। তাৰপিছতে হাতী আহিলে, আমাৰ যিটো হাতীয়ে মানে কি হ'ল, ধান খাবলৈ যাওঁতে মাটি শুই আছিলে যে, বেৰত গছক মাৰি দিওঁতে বেৰৰ কিনাৰত লাগি আছিলে দেউতাক, হাতীয়ে মানে খোজটো দেউতাকৰ
গাতে দি পালে। কিমান চনৰ ঘটনা এইটো? এইটো 20 চনৰ ফেব্ৰুৱাৰী মাহৰ ঘটনা। আশে পাশে থকা যিবিলাক বন গাঁও আছে তেওঁলোকৰ যথেষ্ট সময়ত বিভিন্ন সময়ত সিহঁতৰ বন ধ্বংস হৈছে আৰু বন্যপ্ৰাণী ওলাই গৈ মেলি তেওঁলোকৰ পোহনীয়া জীৱ জন্তু নিধন কৰি খাই পেলাইছে। কিন্তু এই ক্ষেত্ৰতো বন বিভাগে একো সহযোগ গুৰুত্ব সহকাৰে লোৱা নাই বা তেওঁলোকে যি প্ৰাপ্য পাব লাগে সেই প্ৰাপ্য দিয়া নাই। গতিকে আমি আশা কৰিম চৰকাৰে যাতে এই ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰে আৰু এই যি বন ধ্বংস চলি আছে, জীৱ জন্তু হত্যাযোগ্য চলি আছে আৰু ইয়াত পশু চিকাৰ চলি আছে, এইবিলাক ৰোধ কৰাৰ ক্ষেত্ৰত যিটো বন বিভাগ আছে ইয়াৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে বিহিত ব্যৱস্থা ল'বৰ বাবে আমি আহ্বান জনাইছোঁ। গছ কটাটো মোৰ আপোনালোকে যিটো কথা কৈছে, গছ কটাটো যদি ৰিচেণ্ট যদি কালি পুখুৰীৰ ভিতৰত কাটিছে, সেইটো আমাৰ ইলেকশ্যনৰ কাৰণে মানুহখিনি ডিউটিত আছিলে আৰু মানে য'ত ত'ত যাবলগীয়া হয় অকল এটা চাইডে। মোৰ ইয়াতে ষ্টাফ বহুত কম। মোৰ এৰিয়াত সেইটো ঘটনাটো ঘটা নাই, সেইটো একচুৱেলি ডিগবৈ ৰেঞ্জৰ এৰিয়া। কিন্তু আপোনালোকৰ এই অফিচৰ পৰা খুব 1 কিলোমিটাৰ ভিতৰতে আছে। নহয়, আপুনি যিটো কথা কৈছে লোহাৰ দলংখন যেতিয়া পাৰ হৈ যাব লাগে বুলি কৈছে, সেই লোহাৰ দলংখনৰ সিটো পাৰটো আমাৰ নপৰে। হ'লেও স্থানীয় মানুহে আপোনাক খবৰ নাই দিয়ে নেকি? মোক কোনো ইয়াৰ বিষয়ে যোগাযোগো কৰা নাই, খবৰ দিয়া নাই। তাতে মই অৱশ্যে কালিতো নোৱাৰিলে যাব। কালি ৰাতি মোৰ 12টা বজাৰ পিছতহে মই ইয়ালৈ ঘূৰি আহিছোঁ। বেলেগ ডিউটি আছিলে মোৰ ইয়াতে। এতিয়া ডিগবৈ ৰেঞ্জৰ কথাটো ক'লে, ডিগবৈ ৰেঞ্জৰ মানুহ আহে নাই ইয়ালৈ? মাজে মাজে পাক মাৰে, কিন্তু ৰেগুলাৰ ডিউটিটো সিহঁতে আহিব নোৱাৰে। গোটেই ডিগবৈ ৰেঞ্জটো এটা বিশাল ৰেঞ্জ। অনবৰত হাতী, বাঘ, ভালুক, সাপ আদি অন্যান্য জীৱ জন্তুৰ লগতো থাকিব লাগে। অন্য ছাইডেও ইলিগেল হয়, তেনেকৈ যাব লাগে। বহুত দিনৰ পৰা গছ কটা হৈ আছে, এই ক্ষেত্ৰত আপোনালোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে এতিয়ালৈকে? নাই, আমাৰ যে যিখিনি গছ চছ কটা হৈছে বা অন্য সেইখিনি আমিতো যিমান পাৰোঁ আমাৰ বিভাগৰ ফালৰ পৰা ষ্টেপ লোৱা হৈছে। সেইখিনি মানে সদায় প্ৰটেকশ্যনেই দিয়া হৈছে যে এতিয়াতো বহুত কণ্ট্ৰলতে আছে। আজি কেনেবাকৈ যদি কালি ইলেকশ্যনৰ সুযোগ লৈ কোনোবাই গছ কাটিছে, সেইটো বিষয়ে মই অৱগত নহয় যদি মোৰ এৰিয়া নহয়, এইটো ডিগবৈ ৰেঞ্জৰ এৰিয়া। কিন্তু আমাৰ একেই ডিগবৈ ডিভিজনৰ অধীনতে থকা এটা ৰেঞ্জ। এই বিষয়ে মই কিন্তু ইমান ক'ব নোৱাৰিম। আপোনাৰ ওচৰতে গৈছে, এতিয়া আপুনি খবৰটো দিব নাই? নহয়, মোকতো কোনেও খবৰ কৰা নাই। এতিয়াতো আমি দিলোঁ খবৰটো। এতিয়াতো আমি কিবা ব্যৱস্থা কৰিম তাৰ। এতিয়া মানে ধৰি লওক সেই গছজোপাটো কাটিছে আৰু 2জোপামান গছত দাগ লগাই থৈ আহিছে, এই ক্ষেত্ৰত আপোনালোকে কি? সেইটো আমি চোৱা হ'ব। এইটো বিষয়ে ডিগবৈ ৰেঞ্জৰ আগতেও এনেকুৱা ধৰণৰ ঘটনা হৈছে, আগতেও আমি আহিছোঁ, তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনালোকে এইটো ক্ষেত্ৰত ষ্টাফ কম বুলি সদায় কৈ আহিছে, এই ক্ষেত্ৰত আপোনালোকে কিবা এটা সুদূৰ প্ৰসাৰী পদক্ষেপ ল'ব? এইটো ওপৰৰ বিষয়াবৰ্গৰহে জানিব। ইয়াতে এই যিখন বনাঞ্চল, এই বনাঞ্চলখন ৰক্ষাৰ কাৰণে সেউজ সৈনিকে এটা গুৰুত্বপূৰ্ণ ভূমিকা ইমান দিনে পালন কৰি আছিলে। সেই পালন কৰি থকা সৈনিকসকলক কিয় তেওঁলোকক বন বিভাগে স্থায়ীভাৱে মকৰণ নকৰিলে? কিয় তেওঁলোকৰ মাহেকীয়া চলিবৰ কাৰণে যিটো মিনিমাম ছাপোৰ্ট সেইটো নিদিলে? সেইটো বৰ বিচাৰ্যৰ বিষয়। এতিয়া বৰ্তমান তেতিয়া দিব নোৱাৰিলে, কিন্তু এতিয়া বৰ্তমান যিটো ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ হৈছে ৱাইল্ড লাইফ চেংচুৰীৰ পৰা, গতিকে এইটো সময়ত এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো উন্নীতকৰণ হ'ব লাগিছিলে। এই পৰ্যায়ত আহি আজি বনাঞ্চলখন উন্নীতকৰণ হ'ল ৰাষ্ট্ৰীয় উদ্যানলৈ। গতিকে এই সময়ত আপোনালোকৰ কিমানজন মানুহে এতিয়া আপোনালোকৰ কোনো ধৰণৰ পদক্ষেপ লৈছিলে? আপোনালোকে কি ধৰণৰ কাম কৰিছে? আপোনালোকৰ কাজিৰঙা যোৱাও দেখিছোঁ, অৰ্কিড উদ্যান যোৱা দেখিছোঁ, আপুনি বিভিন্ন ধৰণৰ ট্ৰেইনিং লৈছে। আপোনালোকে ট্ৰেইনিং লোৱাৰ পাছত আপোনালোকে বন বিভাগক কিবা দাবী জনাইছিলে নেকি? চাওক, আমিতো দাবী মানে ছ'চিয়েল মিডিয়াকে হওক, আজি মানে কাগজে পত্ৰে আমাৰ নিউজ ওলাই আছে বা আমি কাম কৰি আছোঁ বুলি দেখি আছিলে। কিন্তু আমাৰ যিটো মানে অৰ্থ অভাৱ হয় বা আজি গাড়ীখন মানে ভিতৰত যাবৰ কাৰণে গাড়ী এখন অভাৱ হয়, তেনেকৈ আমি ডিউটি কৰিব নোৱাৰোঁ। আমি দূৰত ধৰি লওক দুৰ্গম অঞ্চলত চলি আছে বন ধ্বংস, তাত যাবৰ কাৰণে আমাৰ কি বুলি কয় বন বিভাগৰ হেৰি লাগিব, আমাৰ আৰ্মছ লাগিব, বন বিভাগৰ মানুহ লাগিব। আমাক তেনেকৈ নিদিয়ে সুবিধা, আমি তেনেকৈ যাব নোৱাৰোঁ। তাত মানে চোৰাং চিকাৰী থাকে, বন্ধুক থাকে সিহঁতৰ হাতত। আমি তেনেকৈ মানে হ'লেও আমি বুকু মানে পাতি আমি গৈছিলোঁ, আমি দায়িত্ব লৈ পিনে গৈছিলোঁ, তেনেকৈ বহুত আমি ৰোধ কৰিবলৈ সক্ষম হৈছিলোঁ। কিন্তু এতিয়া দেখিছোঁ যে আমি এৰি দিয়াৰ পিছত যেনেকৈ বন ধ্বংস হৈছে, এইটো বৰ দুখজনক কথা বা দুৰ্ভাগ্যজনক কথা। আপোনালোকৰ যিটো
সেউ সৈনিক তেওঁলোকে ভৈয়াপং বনাঞ্চলৰ বিভিন্ন ঠাই ঘূৰিছে ইয়াত কি ধৰণৰ বস্তু দেখিছে আপুনি কি ধৰণৰ জীৱ জন্তু ইয়াত বিভিন্ন প্ৰজাতিৰ ইয়াত আছে হলৌ বান্দৰকে আদি কৰি মানে ইয়াত মানে অৰ্কিডৰ পৰা বিভিন্ন প্ৰকাৰৰ অৰ্কিড আছে আৰু মানে ইয়াত হৰপহু আছে এইটো ব্লেক কেট বুলি কয় এইটো মানে এছিয়া মহাদেশৰ ভিতৰত মানে ইয়াতে পোৱা যায় কেট আছে কেইবাটা প্ৰজাতিও মানে ইয়াত মেকুৰী আছে ঠিক তেনেকৈ বহুত আছে প্ৰজাতি ইয়াত আপোনালোকে নিজে চাক্ষুষ দেখিছে আমি দেখিছোঁ হয় ইয়াত বিভিন্ন ধৰণৰ এনেকুৱা প্ৰাকৃতিক নিজৰাও আছে আৰু হয় বহুত মানে সৌন্দৰ্য মানে হেৰি আছে ইয়াত ঠাই আছে উপভোগ কৰিবৰ কাৰণে ভিতৰত কিন্তু সেই ঠাইবোৰ এতিয়া ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰাৰ পিছত সেই ঠাইবোৰ যিধৰণে ধুনীয়া হৈ থাকিব লাগিব যি বন ধ্বংসযজ্ঞ চলি আছে সেই বন ধ্বংসযজ্ঞ হয়তো তাক কমাই দিব পাৰে গতিকে আমি এই বন ধ্বংসযজ্ঞ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ আমি এপিল কৰিব খুজিম যে এইটো অলপমান কমাব লাগে এই ক্ষেত্ৰত প্ৰকৃতিপ্ৰেমী যিসকল সংগঠন আছে সংগঠনসকলে অকল কাগজে পত্ৰ বা ছ'চিয়েল মিডিয়াত হাই হাল্লা কৰাতকৈ তেওঁলোকে গ্ৰাউণ্ড লেভেলত আহি অলপমান কাম কৰিলে ভাল হয় মই বহু ক্ষেত্ৰত বহুত NGOক কেতিয়াবা এনেকৈ ফোন কৰি কওঁ যে এনেকুৱা ধৰণৰ হৈ আছে তেওঁলোকে আহিছে কিন্তু আকৌ দ্বিতীয়বাৰ যদি ফোন কৰা যায় তেওঁলোকে এনেকুৱা উত্তৰ নিদিয়ে তেওঁলোকে ফোন ৰিচিভ নকৰে এইটো কেনেকুৱা ধৰণৰ কথা তেওঁলোকে কৰিব নোৱাৰে কিন্তু তেওঁলোকে সজাগতাটো এই ক্ষেত্ৰত তেওঁলোকে সহযোগ কৰিব পাৰে তেওঁলোকে সজাগতা তেওঁলোকৰ কথা ৰাইজে শুনে আমাৰ কথাটো ৰাইজে নুশুনে ৰাইজে তেওঁলোকৰ কথা শুনে তেওঁলোকৰ কথা তেওঁলোকৰ সহজ সৰল যিটো মনোবৃত্তি তেওঁলোকৰ যিটো এনেকুৱা মানুহৰ কাৰণে কাম কৰিব পৰা মনোবৃত্তি তেওঁলোকে ওলাই আহিছে NGO হিচাপে নন প্ৰফিট অৰ্গেনাইজেশ্যন হয় তেওঁলোকৰ কথা শুনিব কিন্তু তেওঁলোকে বাৰে বাৰে ফোন কৰাৰ পিছতো কিয় নাহে তেওঁলোককো মই প্ৰশ্ন কৰিছোঁ আজি স্থানীয় মানুহবিলাকক যিমানখিনি হেৰি কৰি সজাগতা কৰিব লাগিছিলে তেওঁলোকে সেইটো ক্ষেত্ৰত সক্ষম হোৱা নাই বুলি অনুভৱ হৈছে আৰু তাৰ উপৰি তেওঁলোকৰ অকল দায়িত্ব নহয় যে এইটো কৰিব গতিকে আমিও সেইটো ক্ষেত্ৰত আমি যিমানখিনি সজাগতা সৃষ্টি কৰিব লাগে আমি সেইটো ক্ষেত্ৰত সক্ষম হোৱা নাই বুলি ভাবোঁ এই পৰ্যায়ত পৰৱৰ্তী পৰ্যায়ত আমি চেষ্টা কৰিম যে স্থানীয় ৰাইজক সজাগতা বৃদ্ধি কৰিবৰ কাৰণে সজাগতা বৃদ্ধি হ'লে নহ'ব যিটো বন বিভাগ আছে আৰু অসম গভৰ্ণমেণ্ট আছে অসম গভৰ্ণমেণ্টে যদি পদক্ষেপ নলয় সকলো ফুটুকাৰ ফেন হ'ব কাৰণ আমাৰ হাতত যুঁজিবলৈ না অৰ্থ আছে না অস্ত্ৰ আছে আৰু আমাক যিটো ছাপোৰ্ট লাগে পলিটিকেল হওক বা যিকোনো ছাপোৰ্ট সেইটো ছাপোৰ্ট নোহোৱা দুখত আমি এনেকুৱা পিছ পৰি থাকোঁ যিসকলে বিচাৰে সেইসকলৰ কাৰণে নাই একো মুঠতে এইখিনিয়ে ক'ব খুজিছোঁ তো আমি ভৱিষ্যতে আকৌ কথা পাতি থাকিম আপোনালোকৰ লগত ধন্যবাদ